চাকৰি কৰি থাকিবলৈ মন আছে নহয়? জি হয়। তেনেহলে এই নলগা জেঙত লগা কামবোৰ কৰি নাথাকিবা। ওকে স্যার, একচুয়ালি কি জানে আমার মানে কম্পিউটারটো শিকাৰ বহুত আগ্ৰহ আছে, সেইকাৰণে আমি কম্পিউটাৰটো অলপ বই দিছিলো। তোমাৰ আগ্ৰহ আছে বুলিয়ে তুমি বাৰে বাৰে কম্পিউটাৰটো চলাই থাকিবা আৰু মই পকেটৰ পইচা ভৰি ভৰি ঠিক কৰি থাকিম। জি হয়, মানে না স্যার। স্যার, সিপিইউটো আনিলো। আনিলি? সেইখন ডিলিট কৰকচোন, ডিলিট কৰক। ইমান ধুনীয়া ফটোখন কিয় ডিলিট কৰিব লাগে? এনেই ডিলিট কৰক। থাকক দিয়ক, বুঢ়া কালত এইবোৰকে চাই ভাল লাগে। দেখুৱাব পাৰিব কিমান কষ্টকে আমি ডিউটি কৰিছিলো। মই নাজানো বুলি ভাবিছে আপুনি? সেইখন ফটো ছাৰক গৈ দেখুৱাব। সেইটো কৰিব লাগে আপোনাৰ চাগে গা 7খন হৈ আছে। চব ডিলিট কৰক। আপুনি এটা মোৰ লগত চুপতি মাৰিব নে ডিউটি কৰিব? আৰে আপুনি কথাটো বুজি পোৱা নাই। হৰি কেকে আহক আহক আহক, চাহ একাপ খাওঁগে আহক। হেই হৰি, এইডাল ধৰকচোন। কিয়? এনেকুৱা ব্যৱহাৰ পাতি মই ডিউটি কৰিব নোৱাৰো। হৰি হৰি, কি হ'ল বা এখেতৰ? এইবোৰ বাৰে বাৰে ভাল কৰিবলৈ নিয়া বৰ কষ্ট দেই। ভালকৈ ভাল হ'ল নে? কি? চিপিউৰ কথা কৈছো। ভালকে ভাল হ'ল নে? নাই, বেয়াকে ভাল কৰি আনিছো। ইনচাল্ট নকৰিব দেই, বিৰাট বেয়া পাওঁ মই। প্ৰশ্ন কৰিছে চোন, ভালকে ভাল কৰি আনিছে নে নাই? লাগাইছা? ভাল কৰি আনিছো। মই নথকাত কাৰোবাক জ্বলাই দিবলৈ দিবা, তেতিয়া মই আকৌ পকেটৰ পইচা ভৰি ভাল কৰি আনিম। চাইড দিবা। বেতনিছ। ভালকৈ দেখুৱাইছনে? ভালকে। তাত চলাই কৰি চাইছ? একদম পুৰা ফাই ফাই। বঢ়িয়া। পিছে বিল কিমান হ'ল? 7,500। ইমান হ'ল নে? চাওঁ বিলখন দেচোন। ইয়াত দেখোন 2,500 টকাহে লিখা আছে। হয়, তেনেহলে তই 7,500 বুলি কিয় কৈছিলি? এই 2,500 লগত মই 5,000 এটা ধৰি দিছো। কিহৰ 5,000 তই ধৰি দিছ? মানে কেকেদাই মোৰ পৰা 18,000 যে পায়, মই কিস্তিকে দিম বুলি ভাবিলো। মানে আপোনাৰ পৰা এইবাৰ 5,000 টকা এটা ধাৰলৈ লৈ কেকেদা প্ৰথম কিস্তিটো দি দিম, পিছৰখিনি মিলাম আৰু 13,000টো। হয় নেকি? হয়। এইখন দেখিছ? বুকু ফালি কলিজা উলিয়াই আনিম তোৰ মই। 2,500 টকাটো এতিয়া দিয়ক, মই দোকানীক দি দিম, বেয়া নাপায়। আজি একো নকৰিব প্লিজ। মোৰ মূৰটো একো কাম নকৰা হৈ আছে, একো শুনিবলৈ মন যোৱা নাই। নিজৰ বুলি কলো মই আপোনাক। কি হৈছে? কি হব? এই কাটা দুটা দি জুই মাৰি আছে। ছাৰ, আমাৰ ইয়াৰ কি হৈছে? মাথা গৰম হৈ আছে বোলে। কাৰ? আমাৰ ইয়াৰ কথা কৈছো। কোন ইয়াৰ? আমাৰ ইয়াৰ কথা। এই কি ইয়াৰ কৈ আছে? কোন ইয়াৰ? ইয়াৰ ৰাকেশৰ। চিপিউটো জ্বলিল। কি? আৰে কথাটো কবলৈ সুবিধাই নিদিলে। তই এতিয়া ফ্ৰী আছ নে? ফ্ৰী আছো কেকেদা। কিয়? এইবিলাক কি অসভ্যালি কৰিছে মোৰ লগত? মই অসভ্যালি কৰিছো? আমি থানাখনৰ কাৰণে জান দিছো আৰু তই ধ্বংস কৰিবলৈ আহিছ। মই কি ধ্বংস কৰিলো? তই আকৌ মোকহে সুধিছ, তই চিপিউটো কিয় জ্বলালি? চিপিউটো মই জ্বলালো। চা, সি আকৌ ওলোটাই মোকে প্ৰশ্ন সুধিছে। নহয়, চিপিউটো কি মই জ্বলালো? আৰু কোনে জ্বলালে? কি হৈছে? চিপিউ ই জ্বলোৱা নাই, সুস্মিতাই জ্বলাইছে। মাৰক মোক। চিপিউ মইহে জ্বলাইছো। মাৰকচোন, মাৰক। আগ্ৰহ কৰিছে আৰু। এইটো 18,000 টকা চৰ। আপুনি কিয় গুচি আহিল? মই গুচি আহিলো। ডিউটি এৰি কিয় গুচি আহিল? মই ডিউটি এৰিয়ে গুচি আহিলো। কিয় গুচি আহিল?
আৰে কমলো তই হোমগাৰ্ড নিচিনাকে থাক আইচি ছাৰৰ নিচিনাকে কথা কবলৈ নাহিবি এই মানুহটো পুৰা ফাং ফুং কোন তেখেত কোন এখেত আমাৰ তেখেতৰ কথা কৈছো এই নামটো নকয় কিয় গাৰ্গ মহা ফাং ফুং বল দেই ছাৰ অথনি মই যে গলো দেখিছো ৰ'দটো চুকাৰ কাৰণে বহি আছে এইখন ফটো চাওক এই যে আপুনি ফটো মাৰি আনিলে তাতকৈ যদি আপুনি এই গৰমত তেওঁলোক দুজনক কুঁহিয়াৰ ৰস এগিলাচ খোৱালে হয় সেয়াহে ভাল মানুহৰ চিন হয় দেই মানে মনলৈও আহিছিল কিন্তু ওচৰে পাজৰেও নেদেখিলো নহয় ভাল কাম এটা কৰিব নোৱাৰে 3টা বজাৰ পৰা আকৌ আপুনি ডিউটিত যাব 3টা বজাত দেখোন ৰ'দৰ টেম্পাৰটো উঠেহে আপুনি পুলিচ মডেল নহয় ৰ'দত ওলাব নোৱাৰিব যে কি হ'ল গুচি আহিলে যে মানে ছাৰ মই গুচি আহিলো কি গুচি আহিলো মানে ছাৰ হেৰি মই মানে 2 মিনিট সময় গৰমৰ কাৰণে বহিছিলো কেকে আকৌ সেইকণ সময়তে ফটো মাৰি ললে নহয় আপোনাক আকৌ 7খন-8খনকে লগাব পাৰে বুলি মই নিজেই ক'বলৈ গুচি আহিলো সেই ফটোৱা কথাটো ক'বলৈ আপুনি ডিউটি এৰি গুচি আহিল ছাছপেণ্ড কৰিব লাগে নালাগে মই আকৌ যাওঁ আকৌ ডিউটি যাওঁ ননচেন্স দে কি কৰিবি খন না চেলেঞ্জ কৰিছো মই কৰিছো তুমি মোৰ লগত নিজৰ বুলি চেলেঞ্জ কৰিছা কৰিছো কি কৰিবি খন অৰা তুমি চিপিউটো জ্বলালা তোমাৰ কাৰণে ছাৰৰ পৰা নিজৰ বুলি মই গালি খালো কেকেৰাৰ পৰা নিজৰ বুলি চৰ খাইছো তাৰপিছত তুমি মোৰ লগত চেলেঞ্জ কৰিছা কৰিছি ভালেৰে কৈছো চেলেঞ্জ নকৰিবা কথা বেয়া হ'ব কি কৰিবি এনেকুৱা মন্ত্ৰ মাৰি দিম চিপিউ হৈ কম্পিউটাৰৰ লগত কানেকশ্যনত থাকিবা দে মন্ত্ৰ মাৰ না মাৰ সঁচাকে কৈছা হাসা মার ককা আজি মোক বাধা নিদিবা ককা আজি উল্টা ৰিয়েকশ্যন হৈছে যে মোৰ ককা কি হৈছে তোৰ ছাৰ কি হৈছে একো নাই হোৱা মোৰতো ইমান ফুটি যাওঁ কৰিছে অলপ আগলৈকে দেখোন ঠিকে আছিলে এই হঠাৎ গেছ উঠিছে নেকি ইমান বিষাইছে ডিউটিৰ কথা ভাবি নাই দেই ছাৰ আমি নাচিত দেশৰ ডেকা দেশ বুলিলে নেলাগে আদেশ সেনেকেই যাম মই খালি মূৰত চুট পোৱা যে ৰিক্সটো দিবলৈ আপোনাক ভয় লাগে এনে কভিডৰ চিটুৱেশ্যন তাতে আকৌ পুৰণা বেমাৰটো আপোনাক ভোগ দিছে চিন্তনীয় কিন্তু চিন্তনীয় মনিয়ে বেছি চিন্তা কৰে এইবোৰত হেল্ল' ৰয় হয় মই ছাৰে ক'লো আপুনি এম্বুলেঞ্চ এখন ইমিডিয়েট পঠিয়াই দিবচোন আমাৰ ষ্টাফ এজনক এডমিট কৰিব লাগে কমল 3টা বজাৰ পৰা ডিউটি আছে শিয়াল পণ্ডিত
বিলাই দেখিছা খোৱা মানুহ এটা নাছে অ বাৰু যি আছে আছে কপালতে আছে যি নাছে নাছে মানুহ দুনুহ নাছে আৰম্ভ কৰি দিওঁ আৰু তই মই মোহন চেদি থানাত যে কাম কৰো তোমালোকে নিজৰ ল'ৰা ছোৱালী বুলি ভাবা যে মোহন বুজিছো তই অতীজৰ হিষ্ট্ৰীটো মেলিব নালাগে কিন্তু ইয়াত কি কৰি আছ এনে গৰমত লাগিছে এখন ভেটা দি ৰখি হয় নেকি কৃষ্ণ আজি দেখোন সন্মুখত খাইলাখ ভগৱান হয়নে এই শান্তি জানলৈ গ'ল ৰয়েল ড্ৰেছ এযোৰ পিন্ধাই বিশ্বাস কৰক ছাৰ আপোনাক মুকুট এটা পিন্ধাই দিলে একেবাৰে ইনজয় আৰু বাৰু হ'ব ডিউটিলৈ যাওক আহিছোৱে বাহিৰলৈ যাওক আকৌ কি আকৌ কালি বিয়লি 3 বজাৰ পৰা ৰাতিলৈকে ডিউটি দি মোৰ হালত খাৰাপ হৈ গৈছিল একো হালত খাৰাপ হোৱা নাই যাওক এই ভিতৰলৈ কলৈ গৈছে ৰেডি হৈ আহোঁ খালে তই ক'ত হাত দিছ কঁকালত মই সিখন হাত ক'ত দিছ টেবুলত টেবুলত নে ক'ত দিছ ভালকে চা মাই ডগ হাততে হেঁচা পৰি আছিল নেকি বোৱাৰী তুমি আহি পেলাই মোক দেখা দিব নোৱাৰিছা ঐ পাকঘৰলে তই আগত আহিছিলি নে মই আহিছিলো পা বেয়া নাপাবা আৰু ভুল হৈ গ'ল কি বেয়া নাপাবা ভুল হৈ গ'ল তই যে ভাতখিনি এনেকে নষ্ট কৰি গুচি গলি এই সোপা কোনে খাব একদম খাই থৈ যাহি মানে শান্তি নাইকিয়া দুখ কৰিলো যেতিয়া আৰু শাস্তিটো পাবই লাগিছে খাম 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 মই খাম খাম মেনু অকণ আনাচোন লোকৰ পাকঘৰ লোকৰ ঢাকোন খুলি ভাত খোৱা তোক মোহাৰিম একদম মই খা এতিয়া মোৰ ভাগৰ ভাতখিনি আৰু ৰচোন তই কি কলি তোক মই মেনু চেপি দিব লাগে বাহিৰলৈ আহ মেনু সলনি নেলু চেপি দিবি একদম ছাৰ খোৱা নেমুবিলাক গাঁত খুন্দিছে যে কিয় কালি ডিউটি কৰি ৰ'দত গোটেই চানবাৰ্ণ হৈ গৈছে এইবিলাক ছোৱালী মানুহে খুলিলেহে ভাল দেখে আপোনাৰ গাত কি ছোৱালী মানুহৰ হনুমান আছে নেকি কি ছোৱালী মানুহৰ হনুমান এই মানুহৰ গাত যে থাকে পুৰুষ হনুমান ছোৱালী হনুমান এই চাইন্সত পাইছিলো হৰমন আপোনাৰ গাত ছোৱালী মানুহৰ হৰমন আছে নেকি কি ফাল্টু কথা কবলৈ আহিছো একো বুজি নাই পোৱা তোক দুখন তই কালি কামত কিয় নাহিলি কালি কেনেকুৱা বৰষুণ চা ঐ কালি কেতিয়া বৰষুণ দিছিল গোটেইখন দেখোন ৰ'দ নহয় আমাৰ ঘৰত বৰষুণ চা এনেকুৱা বৰষুণ পৰিছে মই পানী কাৰণে গা ধুবই নোৱাৰিছো চাইডৰ ঘৰত আকৌ ঐ তোৰ ঘৰত বৰষুণ চাইডৰ ঘৰত ৰ'দ কথা কবলৈ আহিছ যা কামলৈ গৈ যা চালা ফাঁকি বাছ ই অকল ফাঁকি তাৰমানে আপুনি গাল চিকচিকীয়া কৰি দিব একদম হিৰোৰ নিচিনা আপুনিচোন হিৰো হ'ব পাৰিলে হ'ল এই মাতিছিলে বুজিছ নহলো এবাৰ কি হ'ল শুনিবি কিবা এখন চিনেমা ইমান জনমে জনমে নে প্ৰেম জনমে 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 সেইখন চিনেমাৰ শ্বুটিঙৰ সময়ত মোৰ চেহেৰাটো যে চাহাবৰ নিচিনা সেইখনতে মোক বিচাৰিছিলে কেনেকৈ দেখিলে আপোনাক কাহিনী এটা আছে শুন মানে 50 টকা এটা ধাৰলৈ দিয়কচোন আবেলি ধাৰ মাৰিম ৰহ মানে কি হ'ল গম পাও তেতিয়া মানে চিনেমাখনৰ শ্বুটিং হৈ আছিলে ৰাজকুমাৰৰ কেৰেক্টাৰ এটা লাগে কি হ'ল পেটটো কিবা চিকুট মাৰি ধৰিছো ছাৰ শুন ঘপককে তাৰ পেটটো চিকুট মাৰি ধৰিলে যে
পালেহি যেতিয়া মই যাওঁ আৰু ৰুমত বজাৰ পাতি আছে নে নাই নাই তাকে কৈ লৈ যাব লাগিব মোৰ 200 টকা এটা ল এইটো ল তই যাওঁতে বজাৰটো কৰি লৈ যাবি এতিয়া থাক মই ঘৰলৈ যাম কেইকেইটা একো বুজি নাই পোৱা তোক 200 টকা দিলো তই যাওঁতে বজাৰ কৰি লৈ যাবি এইটো তই মোক ধাৰ মাৰিব নালাগে মই ঘৰলৈ যাম তই থাক বুজি বুজিছ নে মানে ৰ'ব মই চাওক কৈ লৈছো ৰ'ব যে আপুনি জানি থ কমেডিটো বুজি পোৱা নাই নে মোৰ গেলা গৰমত কমেডি মাৰিবলৈ আহিছে তই চিটৰ জোখ লৈ আছ নে টোপনি আছ মই তোক দেখা নাই খালি ফাং ফুং তোক মই গাড়ী মুচিবলৈ দিয়া নাছিলো কামলৈ গৈ যা ই মস্ত এটা ফাঁকি বাছ কাম আছে অলপ হেলমেট হেলমেট ঘৰতে এৰি আহিলো ঘৰৰ মানুহে পিন্ধিব হৰণটো ভাল লাগিছে হে এইটো বাইকতে আছিল নে লগাই লৈছা নাই লগাই লৈছো চাওঁ বজোৱা বঢ়িয়া দেই ব'লা এক চক্কৰ মাৰি আহো কিমান ডিউটি কৰিব ব'লা এবাৰ ফুৰি আহো হা